মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 3ৰ ইংৰাজী পাঠ্যপুথিত থকা লেচন নাম্বাৰ হৈছে 6 আৰু লেচনটোৰ নাম হৈছে কি গড ইজ গ্ৰেট। গড মানে হৈছে কি ভগৱান, ইজ গ্ৰেট, গ্ৰেট মানে হৈছে কি মহান, মানে ভগৱান মহান। এইটো এটা ধুনীয়া কবিতা হয়। এই কবিতাটো আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। প্ৰথমে কি কৈছে, দ্য গ্ৰাছ ইজ গ্ৰীণ। গ্ৰীণ মানে হৈছে কি সেউজীয়া আৰু গ্ৰাছ মানে হৈছে কি ঘাঁহ, ঘাঁহ হৈছে সেউজীয়া। দ্য ৰিভাৰ ফ্ল'জ, ৰিভাৰ মানে হৈছে কি নদী, ফ্ল'জ মানে হৈছে কি বয়, নদী বয়। দ্য উইণ্ড ইজ নট চিন, চিন মানে হৈছে দেখা যোৱা, উইণ্ড মানে হৈছে কি বতাহ, দ্য উইণ্ড ইজ নট চিন মানে বতাহ দেখা নাযায়। বাট ষ্টিল ইট ব্ল'জ, ব্ল'জ মানে হৈছে কি বলে, কিন্তু তথাপিও ই বলে, বতাহ দেখা পোৱা নাযায় কিন্তু তথাপিও ই বলে। দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট, ইষ্ট মানে হৈছে কি পূবফাল আৰু ৰাইজেছ মানে হৈছে কি উদয় হয়, বেলি পূবফালে উদয় হয়। বাট ছেটছ ইন দ্য ৱেষ্ট, ৱেষ্ট মানে হৈছে কি পশ্চিম ফাল কিন্তু পশ্চিম ফালে মাৰ যায়, ছেটছ মানে হৈছে কি ডুবে বা মাৰ যায়, বেলি পূবফালে উঠে আৰু পশ্চিম ফালে মাৰ যায়। ইট ইজ দ্য টাইম মানে এইটো হৈছে সময়, ফৰ বাৰ্ডছ মানে চৰাইবোৰৰ বাবে, টু ৰিটাৰ্ণ মানে উভতি যোৱা, টু দ্য নেষ্ট, নেষ্ট মানে হৈছে কি বাহ, এইটো হৈছে চৰাইবোৰ বাহলৈ উভতি যোৱাৰ সময়। মাদাৰ ছেজ মানে মাকে কয়, গড ইজ গ্ৰেট মানে ভগৱান মহান, এণ্ড ডেট উই মাষ্ট কিপ ইন মাইণ্ড, মাইণ্ড মানে হৈছে কি মন আৰু সেইটো আমি নিশ্চয় মনত ৰখা উচিত। হি ইজ এৰাউণ্ড আছ অল, হি ইজ এৰাউণ্ড তেওঁ আমাৰ চাৰিওফালে আছে, তেওঁ আমাৰ চাৰিওফালে সকলোতে আছে। এণ্ড হি ইজ লাভিং আৰু তেওঁ ভাল লগা, গুড মানে হৈছে ভাল, এণ্ড কাইণ্ড আৰু দয়ালু, কাইণ্ড মানে হৈছে কি দয়ালু, তেওঁ আমাৰ চাৰিওফালে আছে আৰু তেওঁ ভাল লগা, ভাল আৰু দয়ালু। তোমালোকে কবিতাটো এনেকৈ পঢ়ি মুখস্থ কৰিবা।